নমস্কাৰ সকলোকে মণ্ডল জিএছ চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু প্ৰাগৈতিহাসিক কাল আৰু আদ্যৈতিক কালৰ বিষয়ে অলৰেডি আলোচনা কৰিলো গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি ঐতিহাসিক কালৰ বিষয়ে আলোচনা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো ঐতিহাসিক কালৰ লিখিত প্ৰমাণ পোৱা গৈছে আৰু এই লিখিত প্ৰমাণবোৰ কৰিবলৈ সক্ষম হৈছে ইয়াত বৈদিক কালৰ পৰা বৰ্তমান সময়খিনি ইয়াত অন্তৰ্ভুক্ত কৰা হয় ঐতিহাসিক কালৰ প্ৰমাণ পোৱা যায় পুৰাতাত্ত্বিক চিহ্নবৰ সমলৰ পৰা আৰু দ্বিতীয়টো হ'ল বিদেশী পৰ্যটকৰ বিৱৰণৰ পৰা আৰু তৃতীয়টো হ'ল সাহিত্যিক সমলৰ পৰা আকৌ পুৰাতাত্ত্বিক সমলক দুটা ভাগত বিভক্ত কৰা হয় এটা হ'ল মুদ্ৰা বা কইন্স আৰু দ্বিতীয়টো হ'ল শিলালিপি আকৌ সাহিত্যিক সমল বা প্ৰাচীন গ্ৰন্থবোৰক দুটা ভাগত বিভক্ত কৰা হয় এটা হ'ল ধাৰ্মিক আৰু এটা হ'ল অধাৰ্মিক ধাৰ্মিকত পৰিব আপোনাৰ বেদ উপনিষদ পুৰাণ মহাকাব্য বুদ্ধ আৰু জৈন গ্ৰন্থসমূহ আৰু অধাৰ্মিক যেনেকে অধাৰ্মিক গ্ৰন্থবোৰৰ উদাহৰণ হ'ব আপোনাৰ যেনে কৌটিল্যৰ অৰ্থশাস্ত্ৰ এতিয়া প্ৰথমতে চাওঁ আমি মুদ্ৰা হয়তো সকলোৱে জানে মুদ্ৰা মানে কইন্স এই মুদ্ৰাৰ পৰা এই ঐতিহাসিক কালৰ বিষয়ে বিৱৰণ পোৱা যায় এই মুদ্ৰাৰ অধ্যয়নক নিউমিছমেটিক্স বুলি কোৱা হয় ইয়াৰ মুদ্ৰাৰ প্ৰথমত টেৰাকোটাৰ মুদ্ৰা প্ৰচলন আছিল যিটো হিন্দু সভ্যতাত প্ৰচলন আছিল আৰু মৌৰ্য কালত স্বৰ্ণ ৰূপৰ আছিল ৰূপৰ মুদ্ৰা পঞ্চমাৰ মুদ্ৰা যিটোত কোনো লিখিত নাছিল কিন্তু চিত্ৰ অংকন কৰা আছিল সেই প্ৰচলন আছিল আৰু কাঁচৰ মুদ্ৰা যিটো আপোনাৰ সাতবাহন কালত প্ৰচলন আছিল আৰু প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল ইউনানী শাসকসকলে আৰু শুদ্ধ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল কুষাণ শাসকে আৰু সৰ্বাধিক সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল গুপ্ত কালত আৰু ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল গুপ্ত কালত চন্দ্ৰগুপ্ত দ্বিতীয় বা বিক্ৰমাদিত্য আৰু ময়ূৰশৈলী মুদ্ৰা প্ৰচলন কৰিছিল গুপ্ত কালত সমুদ্ৰগুপ্ত আৰু কৰিৰ প্ৰচলন হৈছিল গুপ্ত কালত আৰু চামৰাৰ মুদ্ৰা প্ৰচলন কৰিছিল হুমায়ুৰ শাসন কালত চিয়াবুদ্দিনে আৰু ৰূপায়ৰ প্ৰচলন কৰিছিল শ্বেৰ শাহ ছুৰীয়ে আৰু দাম আৰু অচৰপি প্ৰচলন কৰিছিল শ্বেৰ শাহ ছুৰীয়ে আমি আগলৈকে এই শাসকসকলৰ বিষয়ে ভালকৈ আলোচনা কৰিম যিহেতু আজি মুদ্ৰাৰ বিষয়ে আলোচনা কৰা হৈছে সেইকাৰণে ইয়াত অকল মুদ্ৰাই আলোচনা কৰা হ'ল এতিয়া আমি চাওঁ শিলালিপি শিলত যিয়ে খোদিত কৰি যি শিলত লিখা হৈছিল তাক শিলালিপি বুলি কোৱা হৈছিল ইয়াৰ শিলালিপিৰ অধ্যয়নক এপিগ্ৰাফি বুলি কোৱা হয় শিলালিপিৰ আৰম্ভণি প্ৰথমতে কৰিছিল দেৰি আছে আৰু ভাৰতৰ কিছুমান প্ৰসিদ্ধ শিলালিপি হ'ল হাতীগুফা শিলালিপি যিটো উৰিষ্যাত আছে ইয়াতে কলিংগৰ ৰজা খাৰবেলে কলিংগৰ যুদ্ধৰ বিৱৰণ আগবঢ়াইছে আৰু ইহৰ শিলালিপি য'ত পুলকেশিন দ্বিতীয়ই হৰ্ষবৰ্ধনক পৰাস্ত কৰিছিল তাৰ বিষয়ে উল্লেখ আছে আৰু জুনাগড় শিলালিপি প্ৰয়াগ শিলালিপি গোৱালিয়ৰ শিলালিপি এইবোৰ হ'ল মুখ্য বা প্ৰসিদ্ধ কিছুমান শিলালিপি গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো আমি নেক্সট ভিডিঅ'ত সাহিত্যিক স্ৰোত বা সাহিত্যিক সমল আৰু লগতে বিদেশী পৰ্যটকসকলৰ বিৱৰণৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ